ঐ এই কুলক্ষণীয় জনীলৈ চাচোন আজি আমাৰ যাত্ৰাটোৱে অমংগল হয় দিয়ক বৌ তাইৰ দৰে কাঠবাজি তিৰোতা যে আমাৰ গাঁওখনতেই নাই যতীন দাটোলৈহে বেয়া লাগে পাই বৌ ক'ৰবালৈ যায় হ'বলা তোক কিয় লাগে চুপচাপ নিজৰ কাম কৰি থাক মাৰৰ ঘৰখনটো ধ্বংস কৰিলিয়ে ইয়ালৈ আহি আমাৰ জতীনদাৰ জীৱনটো ধ্বংস কৰি দিলি তই বৌ সঁচা কথা কৈছো যে গাত লাগিছে বাদ দিয়ক বৌ এই চবৰ লগত লাগি থাকিলে পোৱালিহঁতৰ স্কুলে দেৰি ব'লক যাওঁ ব'লা তোমাৰ তাত 200-300 কিবা ওলাব নেকি অঁ মন নাই আছে যে কিবা হ'ল নেকি একো নমাতা হ'লা যে আপুনি হয়তো মোৰ পৰা বৰ অশান্তি পাই আছে ন অঁ হঠাৎ আকৌ কি হ'ল নাই দিয়ক কি হৈছে তুমি খোলা খুলিকৈ কৈ দিয়া আকৌ তেতিয়াহে মনটো পাতল লাগিব ভগৱানে আমাক বহুত শাস্তি দিছে অ' কি হৈছে তুমি নোকোৱা কিয় সিদিনাখন এই কুলক্ষণীয় জনীলৈ চাচোন আজি আমাৰ যাত্ৰাটোৱে অমংগল হয় দিয়ক বৌ তাইৰ দৰে কাঠবাজি তিৰোতা যে আমাৰ গাঁওখনতেই নাই যতীন দাটোলৈহে বেয়া লাগে পাই হেৰি আপুনি মোৰ পৰা বৰ কষ্ট পাইছে ন ময়োতো মাক হ'ব খোজো কিন্তু বিধাতাই মোৰ কপালত লিখি নিদিলে মইনো কি কৰিব পাৰো কওকচোন মোক আপুনি ক্ষমা কৰি দিব সেই পাগলীজনী তুমি গাঁৱৰ সেইকেইজনী কথা শুনি পেলাই কান্দি আছা সেইকেইজনীয়ে গাঁৱত কাৰ কি হৈছে কোনে কি খাইছে কোনে কি পিন্ধিছে সেইবোৰহে আলোচনা কৰি ফুৰে এইবিলাকৰ কথা শুনি তুমি মন বেয়া কৰি নাথাকিবা দেই দিয়া মোৰোতো মন যায় মাক হ'বলৈ মোৰোতো মন যায় কণমানি এটা বুকুৰ মাজত লৈ মৰম কৰিবনে নেজানো আৰু ভগৱানে আমাৰ পৰা সেই সুখকণ কাহিনী কি ৰং দেখাইছে আচ্ছা নাকান্দি বাৰু ভগৱানে নিশ্চয় আমাৰ কাৰণে কিবা এটা ভাল চিন্তা কৰিছে আচ্ছা আৰু এটা কথা নহয় আজিকালি বহু সন্তানে মাক বাপেকক বৃদ্ধাশ্ৰমত থৈ গৈ বুঢ়া কালত আমিতো অন্ততঃ মৰাৰ কাললৈকে ঘৰতে থাকিবলৈ পাম ন দুখ নকৰিবা ভগৱানে আমাক ভালৰ কাৰণে এইবোৰ কৰিছে কিন্তু মই যে আপোনাক পিতৃৰ সুখকণো দিব পৰা নাই সীমা কিয়নো এইবোৰ কথা ভাবি আছা এইবোৰ কথা ভাবি পেলাই মনটোক কিয় কষ্ট দি আছা তুমি আমিতো এনেকেই সুখী হৈ থাকিম দিয়া ভগৱানে কৰালে তুমিতো এদিন মা হ'বা ন ময়ো এদিন মা হ'ম মোৰ কিবা সপোন লাগে সীমা অ সীমা মই যাওঁ দিয়া আজি কাম আছে এই মোৰ লগতোতে গৌৰৱ তাৰ সেই টিভিটোত বোলে কিবা ছিগনেল অহা নাই যতীন দা ক'বলৈ যায় হ'বলা অঁ নব এই কামলৈ ওলালোঁ কিবা ক'ব হ'বলা অহা শনিবাৰলৈ আমাৰ গোপিনী বৰসভা নহয় সীমা ওলা নহ'লে আমাৰ লগত কালেকশ্যন কৰিবলৈ যাওঁ নব নালাগে দিয়ক সীমা যাবলৈ আপোনালোকৰ নিচিনা জ্ঞানী মানুহৰ লগত তাৰ নিচিনা অমংগলীয়া মানুহ এজনী নগ'লেও হ'ব অঁ আপোনালোকে সমাজে বেয়া পাব নহয় আপোনালোকক হেৰি নহয় নব আমাৰ নিচিনা মানুহৰ পৰা চান্দা নিব জানো নালাগে দিয়ক নিবলৈ চান্দা দিব নোৱাৰো বুলি নকয় আলটু ফালটু কথা কৈ থাকিবলৈ আহিছে শুনিছে নব বৰসভাখন যাই লওক ইয়াৰ ওপৰত বিচাৰ দিম অঁ বিচাৰ দিম এই যাওক যাওক যি কয় কৰক গৈ ময়ো দিছোঁ ভগৱানৰ ওচৰত বিচাৰ তেওঁ যি কয় মই তাকে শুনিম যতীন দা আপোনাৰ ইমান মৰম নে এইজনীলে আমি এনেকুৱা হোৱা হ'লে আমাৰ মতাই কেতিয়াবা আমাক ঘৰৰ পৰা খেদিলেহেঁতেন সেইটোতো পাৰ্থক্য মোৰ পত্নী হয় মোৰ মৰমৰ পত্নী হয় সীমা প্লিজ নব আপোনালোক এবাৰ যাওক গৈ দ্বিতীয় দিন আমাৰ ঘৰত আপোনালোকৰ এই পবিত্ৰ পদধূলি নিদিব বলক বলক নব বলক সীমা অ সীমা সীমা
ক'ত আছা? মোক কিয় অকলে এৰি থৈ গ'লে? তোলৈ আজি মোৰ বৰকৈ মনত পৰিছে। মা, তোৰ জীয়েৰে কেনেদৰে মৰি মৰি জীয়াই আছে, তই এবাৰ চাই যায়হিচোন। আজি কাম কৰিবলৈ মন নাই তোৰ কামটো মই কাইলৈ কৰি দিম দে তোৰ হৈছে কি কিবা প্ৰব্লেম হৈছে নেকি নাই দে একো আৰে যতীন তই নাই বুলি ক'লে মই বিশ্বাস কৰিম নে সঁচা কথা কৈছো ঐ যতীন তোৰ হৈছে কি একদম সঁচা কথা নাই একো নাই যতীন তই মোক সহায় এটা কৰিব পাৰিবি কচোন তোৰ হৈছে কি আমাৰ সন্তান নোহোৱাৰ কাৰণে মানুহজনে বৰ মনত কষ্ট পাই আছিল তই মাইকী মানুহৰ ভাল ডক্টৰ চিনি পাওঁ নেকি তই অধৈৰ্য নুবুলি কৈছ ডক্টৰৰ ওচৰলৈ যোৱাৰ আগত অসমীয়া চিকিৎসা কৰি নলওঁ কিয় আমাৰ পিহিতৰ মানুহ এজনে অসমীয়া ঔষধ দিয়ে তই পাৰিলে তাৰ পৰাই হাগিচোন যা নহ'লে তই ওলা এই মই নোৱাৰিম নহয় মই গুৱাহাটীলৈ যাম এসপ্তাহমান তাকে থাকিব তই এটা কাম কৰিবি নহ'লে পিহিহঁতৰ ঘৰলৈ গৈ তই পিহিৰ লগতে এপাক গৈ আহিবিগৈ বাৰু মই তেন্তে কালিলৈ তাৰপৰাই আহিম ঐ সীমা ঘৰত আছা নাই আহিলে আপুনি পানী খাব নেকি? নাই নালাগে এই কথা এটা নহয় কি কথা? এই যে ৰমলা পেহী ৰমলা পেহী এই গৌৰৱ পেহীয়ে তাতে কি হ'ল? এই সিহঁতৰ গাঁৱত বোলে কোনোবা বেজ এজনে দোল এডাল জাৰি দিয়ে মই এইবিলাক বিশ্বাস নকৰোঁ দেই। এই নেপায় তেনেকৈ নক'বা এই দোলডাল জাৰি দিলে বোলে ল'ৰা ছোৱালী পায় মই কথা এটা ভাবিছোঁ দিয়া কাইলৈকে গৈ পেলাই খবৰ এটাকে লওঁগৈ তেওঁৰ পৰা কি কয় আপুনি যি ভাল দেখে আৰু এয়া মই আহোঁ দিয়া এই হেৰি কৰিবা এই জপনাখন মাৰি থবা দেই এই উদঙীয়া গৰু চৰুবিলাক আহে এই টিহু চুহিবিলাক ভালকৈ চাবা নাই ইয়ালৈকে আহিছোঁ পিছে আপোনাৰ বন্ধু এই পেহীয়েকৰ ঘৰলৈ গৈছে? গম পাইছোঁ মই এইকাৰণেহে আহিছোঁ মানে মইহে তাক পিহি তালৈ পঠিয়াইছোঁ জানো পাই ভগৱানে চকু মেলি চালেই হয় আৰু চাব দিয়া হেৰা বই পানী গিলাচ আনাচোন বৰ পিয়াহ লাগিছে দেখিছেনে বাৰু এই বাটতে কথা পাতি আছো ব'লক ভিতৰলৈকে ব'লা বোলা আপুনি বহকচোন ইয়াতে। লাজ কৰিব নালাগে দিয়া কোনো নাই নহয় কি কৈছে এইবোৰ আপুনি যাওক এতিয়া মানুহজন আহিলে আহিব যাওক বেয়া পালা ন নাপাবা মই অহা উদ্দেশ্যটো কোৱাই নাই নহয় কি উদ্দেশ্য মই বুজাই দিছোঁ ৰ'বা মই যতীনৰ দুখ চাই থাকিব নোৱাৰোঁ নহয় আপুনি এইবোৰ কি ক'ব বিচাৰিছে লগলৈকে কওক আহা ভিতৰলৈ আহা ভিতৰত কম হেই আপুনি কি মানুহে ভিতৰলৈ গ'লগে যে ওলাই আহক আহা ভিতৰত কম আহাচোন মই তোমাক সন্তান এটা দিব বিচাৰোঁ মানে চিম্পুল সমাজত দেখুৱাই যতীন বাপেক হ'ব তুমিও সুখী আৰু ময়ো সুখী চালা এবাৰত ক'লে বুজি নাপাওঁ মই এতিয়া তোৰ লগত যিকোনো কৰিব পাৰোঁ কিন্তু সেই যতীনলৈহে বেয়া লাগে
প্ৰস্তাৱটো তই মানি ল'বি তোৰো ভাল হ'ব আৰু মোৰো ভাল হ'ব বুজিছনে অ' সীমা সীমা এই ঘৰত নাই নেকি অ' সীমা আৰে এইচোন দিনতে টোপনি গ'ল ঐ সীমা এই আৰে বিচনাৰ পৰা পৰি পেলাই শুই আছে তেওঁ সাৰ পোৱা নাই ঐ সীমা সীমা চাচোন দেখি কি কৰি আছে এই ক'ত গ'ল সেই অসভ্যটো কোন 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 অসভ্য গৌৰৱ তোমাৰ বন্ধু গৌৰৱ গৌৰৱ কি হ'ল গৌৰৱ আহিছে কি হ'ল গৌৰৱ কি হ'ল বেয়া প্ৰস্তাৱ দি থৈ গৈছে কি তুমি মোক কি কৈছা সীমা তুমি মোক কি কৈ আছা সি বোলে মোক সন্তান এটা দিব আৰু সমাজত সেইটো বোলে তোমাৰ স্বীকৃতি পাব কি কৈছা গৌৰৱে তেনেকে কেতিয়াও ক'ব নোৱাৰে কি কৈছে তুমি এইবোৰ কি কৈছা গৌৰৱে এনেকুৱা কথা কেতিয়াও ক'ব নোৱাৰে তুমি সঁচা কথা কোৱাচোন মোক কি মই হৈছে সঁচা কথা কৈছো মোৰ কি তেল লাগিছে নেকি হা মই এনেকে মিছা কথা ক'বলে তোমাৰ বন্ধুৱে আজি বিশ্বাসঘাতকতা কৰিলে গৌৰৱ তোক আজি চালাম মই তুমি বহি থাকা ৰ'বাচোন ঠিক আছে ৰচোন পিছত কথা পাতি আছোঁ দেই হ'ব দে মই জানিছিলো কুকুৰ তই ইয়াতে থাকিবি বুলি মই জানিছিলো এইটো ঐ কুকুৰ হেৰি মোৰ সীমাক তই কৈছে নেকি ৰচো ৰ সেইটো কথা মই ধেমালিহে কৰিছিলোঁ কুকুৰ এইবোৰ ধেমালি কৰা কথা এইবোৰ ধেমালি কৰা কথা ৰচো ৰ ভাই 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 তোক মই নিজৰ ভাই বুলি ভাবিছিলোঁ সেইকাৰণে সকলো মনৰ কথা তোক মই কৈছিলোঁ তই তোৰ মনত যে তোৰ এনেকুৱা অসুৰ এটা সোমাই আছিলে মই ভাবাই নাছিলোঁ আৰু শুন দ্বিতীয় দিন তই মোৰ ঘৰত ভৰি নিদিবি নিদুজা অঁ আৰু নিদিবিও গুড শ্বট মই ইয়াতে দেখিছিলোঁ যাওকচোন যাওক ঘৰত যাওঁগৈ মই গাঁৱৰ মানুহক খবৰ দিলোঁ জানে হওক হে ভগৱান তুমি মোক কি লীলা দেখুৱাইছা ইয়াতো নাই দেখোন মানুহটো ক'লৈ গ'ল আপুনি কোন বুলি ভাবিছিলা মই বহুত ভয় খাই গৈছিলোঁ সুমনে কৈছে আপুনি বোলে স্কুলত পঢ়ি আছিলে কি হৈছে মই একো ধৰিবই পৰা নাই অঁ হেৰি নহয় আমাৰ গোসানী ক'লৈ গ'ল কোন গোসানী কিয় আমাৰ গোসানী যে আছিলে যে কি কৈ আছে এপুৰ অঁ আমাৰ গোসানী ক'লৈ গ'ল আৰে তুমি মাকজনী হৈ পেলাই তুমি আমাৰ গোসানী কথা নাজানা ক'বই পৰা নাই অ গোসানী আপুনি আপুনি এইবোৰ কি কৈ আছে মই কি কৈছোঁ মোৰ মাকজনী তোমাৰ কথাহে কৈ আছোঁ মই আহক ভিতৰলৈ আহক অঁ ঐ আমাৰ ল'ৰাহে আছিলে ধেত তেৰিকা মই পাহৰি থাকিলোঁ ধেত তেৰিকি ঐ গোসাঁই অ' তই ক'ত আছ ঐ গোসাঁই মানুহজনৰ কিনো হৈছে হে প্ৰভু এইবোৰ আপুনি কি লীলা দেখাইছে
নহয়